কিয় তই গৰিমা বৌক নজনালি যে ইহঁতে কিন্তু জুবিন দাক মাৰিবৰ কাৰণে প্লেন কৰি আছে। সেইদিনা ছিংগাপুৰত যেতিয়া সিদ্ধাৰ্থ শৰ্মা এই নৰখাদকটোৱে জুবিন দাক বিষ খাবলৈ দিছিলে তেতিয়া তই কিয় মানা নকৰিলি? আৰু জুবিন দাকো কিয় নকলি যে দাদাই এইখিনি আপুনি নাখাব, এইখিনিত ইহঁতে আপোনাক মাৰিবৰ কাৰণে বিষ মিলাই থৈছে? তেতিয়া হয়তো এনেকুৱা ঘটনা নঘটিলেহেঁতেন। আৰু ইয়াৰ পৰা আমি কি বুজিছোঁ, তয়ো এই ক্ষেত্ৰত সম্পূৰ্ণ জড়িত হৈ আছ। যিজন দাদায়ে যিগৰাকী গৰিমা বৌৱে তহঁতক নিজৰ ঘৰৰ সদস্যৰ দৰে ভাবিছিল, ইমান বিশ্বাস কৰিছিল, ইমান মৰম কৰিছিল, সেইজন দাদা বৌক তহঁতি কি কৰিলি এতিয়া? দাদা আৰু বৌৱে তহঁতক গাখীৰ খুৱাই সাপ পুহিছিলে। সেইটো সিদ্ধাৰ্থ শৰ্মা নৰপিশাচটো জুবিন দাৰ সোঁৱে বাৱে আছিলে। তই কেনেদৰে জুবিন দাক বিষ খাবলৈ আগবঢ়াই দিলি? যেতিয়া তই বিষ দিছিলি তোৰ হাতখন অকণমানো নকঁপিলেনে? যেতিয়া সাগৰৰ পৰা জুবিন দাক উঠাই আনিছিলে নাকে মুখে ফেন ওলাইছিলে বুলি কৈছিলে, তেতিয়াও তহঁতৰ অকণমানো বুকুখন নকঁপিলেনে? তহঁতৰ অকণমানো দয়া নুপজিলেনে দাদাৰ কাৰণে? তহঁতৰ মানৱীয়তাবোৰ ক'ত গ'ল? আৰু এতিয়া আমি নতুন নতুন খবৰবোৰ প্ৰত্যেক দিনে পাই আছোঁ। এই নিউজটো চাওকচোন, সেইদিনা ফেষ্টিভেল দিলেনে? যদি ফেষ্টিভেল মহন্তৰ ঘৈণীয়েক যাব পাৰে ছিংগাপুৰলৈ, কিয় জুবিন দাৰ বৌক নিব নোৱাৰিলে? কাৰণ সিহঁতি প্লেন কৰি গৈছে যে ছিংগাপুৰত গৈ জুবিন দাক মাৰি পেলাব লাগিব।